নমস্কাৰ গুড মৰ্নিং বন্ধু বান্ধৱীসকল আহক আজি আমি নতুন ভিডিঅ' লৈ আগবাঢ়ো ৰাতিপুৱা উঠি মই এইবিলাক কাপোৰ ধুলোঁ আৰু ইফালে অলপ ধুলোঁ ধুই মেলি মই চাহ ভাত খাই আজৰি হ'লোঁ গা পা ধোৱাই নাই বাৰু গা ধুম ঠাণ্ডা বতৰ অলপ দেৰিকৈ ধুই লওঁ আৰু অলপ কামো আছে লেতেৰা কাম কৰিব সেইখিনি কৰি গাটো ধুই ল'ম আৰু মই কিবা কিবি অলপ কৰিলোঁ ইফালে চাফা কৰিব আছিল ঘৰৰ পিছৰ ফালে আছিল এনে চাফা কৰি জুই লগাই ল'লোঁ আৰু বাটৰ সিফালেও আছিল সেইখিনি কৰিব নহ'ল টাইমো নহ'ল আৰু মই পাহৰিও থাকিলোঁ ভিডিঅ' কৰিবলৈ বাকী আৰু মোৰ এতিয়া নেক্সট কাম আছে এই কামখিনি এইখিনি বহুত এটা কৰি নাই বাৰু অলপ কিবা আছে সেইখিনি ঘৰত নি লওঁ তাৰপিছত আৰু ক'ত কি কৰোঁ চাই থাকিব এইকেইদিনতো বহুত কাম বিহুৰ বতৰ ইটো সিটো কাম ওলাই থাকে তাৰ মাজতে ভিডিঅ'বোৰ কৰিবলৈ চেষ্টা কৰিম যিমানখিনি সম্ভৱ হয় আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ কণ্টিনিউ চাই থাকিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ পাই থাকে এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই থাকিব মই দিনটো কি কৰোঁ নেক্সট কাম হৈছে এইখিনি শুকুনা ধানি দুটা ভাঙি মই ঘৰত নিব লাগিব অকণমান আছে দুটা ধানি আছে মাত্ৰ তাৰপিছত এইখিনি আমাৰ ধান মেলি দিয়া আছিল এইখিনি ধুব লাগিব তাৰপিছত প্ৰায় কাম শেষ হ'ব বাৰু আজিৰ কাৰণে আকৌ কালি পৰহি এইকেইদিন প্ৰায় থাকিবই কাৰণ আমাৰ বিহুৰ বতৰ আপোনালোকেও জানে আৰু বিশেষকৈ আমাৰ গাঁওবোৰত বহুতো কাম থাকি যায় বেৰবোৰ আমাৰ কেঁচা হয় মানে চবৰেতো নাথাকে বাৰু আমাৰ আছে সেইকাৰণে বেৰবোৰ আকৌ মুচিব লাগিব আৰু ঘৰৰ ভিতৰ ফালে চাফা কৰিব আছে আৰু ঝাৰু দিব আছে এইবিলাক কৰি ল'ব লাগিব মাত্ৰ এইকেইদিন আৰু ব্যস্ততা মাত্ৰ দুদিন এদিনৰ কাৰণে ইমানবোৰ কাম একদম ভাগৰ লাগি গৈছে আৰু এইকেইদিন ভাবি চাওঁ আপোনালোকে ধান মৰাৰ পৰা ইটো সিটো কাম মাত্ৰ কাম আৰু কাম এতিয়া সেইখিনি কৰি লওঁ বাকীবোৰ বনাবৰ কাৰণে লৈছোঁ প্ৰথমতে গাজৰ 4টা আদা নেমু আৰু এয়া অলপ বেহাৰ পিচি লৈছোঁ সৰিয়হ এইখিনি মছলা আপোনালোকে যিমান দিব বিচাৰে দিব পাৰে আৰু জলকীয়া কেইটামান আছে আৰু লগত কেইকমান লৈছোঁ নেহৰু এইখিনি আমি আগতে ভালদৰে কাটি লওঁ কাটি লৈ আপোনালোকক দেখাই যাম এইখিনি কাটি লোৱা গাজৰখিনি এনেকৈ কাটি ল'ব আৰু নহৰুখিনি এনেকৈ কাটিব এনেকৈ আৰু আদাখিনি এনেকৈ মই কাটি লৈছোঁ আৰু গাজৰবোৰ আপোনালোকে যেনেকুৱাকৈ বিচাৰে কাটিব পাৰে এতিয়া প্ৰথমে আমি এইখিনি নিমখ অলপ লগাই লওঁ নিমখখিনি আপোনালোকে পৰিমাণ অনুযায়ী দিব পাৰে যিমানখিনি আপোনালোকে খায় মই ইমানখিনি দি দিছোঁ এইখিনি অলপ লৰাই লৈছোঁ আৰু এইখিনি মিক্স কৰি দিওঁ ভালদৰে নিমখখিনি লাগিব দিব এইখিনি
এনেকুৱাকৈ আপোনালোকে আইনা টেমা ল'ব পাৰে। মই ইয়াতে প্ৰথমতে গাজৰখিনি কাটি লোৱা গাজৰ আৰু নেহুৰ আদাখিনি দিলোঁ। তাৰপিছত মছলাখিনি অলপমান দি দিছোঁ আৰু ইয়াৰ মাজতে দিম মই লোৱা জলকীয়া, পকা জলকীয়া। জলকীয়াখিনি দি দিলোঁ। আৰু এতিয়া দিম পিচি লোৱা সৰিয়হ, আৰু আমাৰ ইফালে বেহাৰ বুলিয়ে কয়, সেইকাৰণে মই বেহাৰ বুলিয়ে কৈ দিলোঁ। অলপ বেহাৰবোৰ গোটা গোটা হৈ থাকিলেও বেছি ভাল হয়, খাবলৈ ভাল লাগে। মই ভালকৈ পিচি ল'লোঁ। দি দিলোঁ আৰু এতিয়া দিম কেঁচা মিঠাতেল। তেল বহুতকৈ নিদিব, কমকৈ দি দিব। লাহে লাহে পুৰিব। যদি ডাঙৰ হয় ভালে হৈ যায়। মই বহুত এটা ডাঙৰ নহয় বাৰু, প্লাষ্টিকৰ টেমা কাৰণে সৰু এইটো টেমাকে লৈ ল'লোঁ। হৈ গ'ল। আৰু এতিয়া নেমু অলপ চেপি দিওঁ। নেমু এনেকৈ চেপি ল'ব, আৰু ভিনেগাৰ থাকিলে ভিনেগাৰ দিলেও কোনো কথা নাই। মই নেমুকে দি দিলোঁ। হৈ গ'ল। আৰু মাজে মাজে আপোনালোকে লৰাই থাকিব, চাব আপোনালোকে টেষ্ট কৰি। মই ভাল পাওঁ এনেকৈ বনাই, আগতেও বনাই পাইছোঁ আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, সেইকাৰণে দিলোঁ। হয়তো বহুতেই জানে এনেকৈ বনাব, তথাপিতো মই দিলোঁ। তেতিয়া মই ভিডিঅ' কৰি থাকোঁতে ক'বলৈ ৰৈয়ে গৈছিল আচাৰখিনি বনাওঁতে। তাত মই মছলা লৈছিলোঁ পাঁচফোৰণৰ অলপমান গুড়ি আৰু জিৰাৰ অলপ গুড়ি। আপোনালোকে যি ভাল পায় ল'লে হ'ল। মই এইখিনিয়ে লৈছিলোঁ বাৰু। আৰু আজি আপোনালোকক এইখিনি দেখালোঁ, কেনেকুৱা পালে ক'ব। আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক বহুত বহুত ধন্যবাদ। আৰু নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে এতিয়ালৈ বাই বাই, লাভ ইউ।